মই সেকেন্ডাল ৰাজনীতিন গাইছ তো নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গাইছ যদি চেনেলটো নতুন গৈছে লাইক ছাবস্ক্ৰাইবটো কৰি ল'ব এই গাইছ একটো ডেংগে যাওঁ শ্বেয়াৰ আৰু ক'ত কৰিব ছাবস্ক্ৰাইবটো কৰি ল'ব গাইছ তো মই এনেকৈ কাম কৰি স্ত্ৰী গাইছ কাম কৰি আছে এতিয়া কি হ'ব নিজে উঠবা দে দে কি হ'ব এতে অঁ গাইছ এই ভিতৰ পৰা আহিব এইটোৰ ভিতৰৰ পৰা আহিব ইনকে বাহিৰত দেহি সিস্টেম এটা ৰাখি দিম মানে ওপৰৰ ফ্ল'ৰত এটা যাব সেইটো বাৰটো সোমাব তাৰপিছত নেক্সট এটা ফুটাব যিটো আমাৰ ৰেণতাৰ বুলি কয় অৰ্থাৎ ছাতৰ পানীটো আমাৰ আহি তলত যাব তাতে আৰু এটা আছে এটা আছে সেইটো বাথৰুমত যিটো গা ধোৱা পানী ব্যৱহাৰ কৰে সেইটো মানে ওলাই তলত যাব এইখিনি কৰি আছো এতিয়া তো গাইছ নেট চেট দি লৈছোঁ গালি পাৰে তাৰ মানে এই চাইডে গেলি সিদিনা বেয়া ভিৰে দিছে গাইছ যি গালি পাৰিছে ময়ো খাইছোঁ দিছোঁ গাইছ তো কিমান ওপৰত আছোঁ এইটো যে ওপৰত নাই কালি আৰু তাতে কৰি আছিলোঁ বাগাঠি লটকি আজি আৰু এখানত কৰি আছোঁ সাধাৰণ 2 ফুট 7 খানত ইনকে আৰু কৰি আছোঁ আৰু এটা ডাঙৰ ব্লক আহিব গাইছ তো মেঘালয় যাম পিকনিকক তো এইটো মাহতে যাম তাতে এটা দুটা গাইছ ব্লক কৰিম একেলগে ব্লককেইটা চাব গাইছ অলপ এইটো মাহতে যাম গাইছ দেৰি নকৰোঁ আৰু অলপ পইচা জৰাব লগা আছে পইচা আনি জৰাই লৈ অলপ আৰু তাৰপিছত আৰু মেঘালয় যাম মানে এইটো কাম কৰিব লগা হৈছে ইনকে হাতী মাৰিব লগা হৈছে ৰাতিপুৱা ঘৰৰ পৰা বোলে এই ভাবিছিলে যে ভালকৈ কাম এটা কৰিম মানে ভাল কাম আৰু কিন্তু কপালে বেয়া না চোতালে বেয়া গম নাপাওঁ চোতাল দিলা নহয় এই ছাতত তাতে হৈছে আকৌ 4 ইঞ্চিৰ হ'ল ছাতখনো হৈছে 6 ইঞ্চি এনেকৈ মাৰি আছোঁ আৰু কি হৈ দেখা যাব আৰু উপায় নাই আৰু উপায় নাই আৰু কপলত দুখ বুলি ক'ব নোৱাৰি চতলত দুখ বুলি ক'ব লাগিব চোতালত দুখ কিমান যিখিনি বাৰু গাইছ ঠিকাদাৰ আছে কাৰণে হাতী মাৰিব পাৰিছোঁ ঠিকাদাৰ তাৰপিছত মিচিং লাগি দিম ডাইৰেক্ট গালি পাৰিব না ক'ব মিচিং লগাইছে ঠিকাৰে যাৰ পিছত পূৰা মিচিঙেদি মাৰি দিম এই বাহিৰত আছে তাৰমানে আমি ভিতৰত আৰু মিচিঙৰ মাছ শুনিব না সেইকাৰণে আৰু মিচিং ব্যৱহাৰ কৰা নাই এতিয়া ওইলা পাৰবি না এতিয়া হৈছে দে পুৰা জুবিন দা হৈ গৈছে মানুহ তাৰমানে মই উঠছোঁ টুপি টুকিয়া মাছ ইয়ে কয় ৰ ইয়ে কয় তাৰমানে জুবিনক কিছুমানে পাৰিব পাৰে না সেইকাৰণে মই ইয়াক দেখিলে আৰু মনত পৰিব যাতে সেইকাৰণে বোলে টুপিটো মাৰে হয় না অঁ টিংখান চাওকচোন গাইছ মছলা দি কেনে কৰি পেলাইছে গোটেই এলা চাইছোঁ অৱস্থা নোহোৱা কৰি পেলাইছে গালি নাপাৰে কি কৰিব গালি পাৰিব ইয়ে শেষ কৰি পেলাইছে গোটেই শেষ কৰাৰ পিছত এলা টানি দি কি কৰিব আৰু আগে টানি ল'ব লাগিছিলে নেট খান এতিয়া টানি কি কৰিব আৰু এতিয়া কাম নাই টানি আৰু তো গাইছ এই ফাকেৰে যাব লাগিব এতিয়া চাচোন ইমান মাথা আৰু পূজা কৰি আহিব লগা হৈছে আৰু গাইছ এই ফাকটো দে আহিলোঁ দে আৰু লটকি কৰিছে গাইছ এলা ডান্সৰ কাম গোটেই আমি কৰা গাইছ এলাখান এলা পাইপৰ যোগাৰ অনা আছে আৰু এই দুটা আমাৰ বেগ আৰু তলতো কাম কৰি আছে ডান্সৰ দেখা নাপি গাইছ ঠিকাদাৰ বেপাৰী আছে গালি পাৰিব গাইছ দেখাব নোৱাৰা তাতে হ'ব মোবাইল দি ভিডিঅ' কৰি আছে কাম কৰিব পাৰে ইনকে ক'ব তাতছে নাযাব দে তাকে এতে কৰা ভাল তো গাইছ ইফালে দি যাওঁ ৰ এইবাৰ তো এই কামে কৰি আছে এইটো কুবে এখনিমান ফুটা কৰলাক কিবা কৰি আৰু অলপ ডাঙৰ হ'ব আছে দিছোঁ উঠাটো এতিয়া এখনি কৰলাক তো আমাৰে গ্ৰেনেড কাটি আছে মাৰে টাইলছ কাটি আছে টাইলছত অলপ মোটা হ'ব গাইছ টাউনৰ কাম কৰি আছে ঠিকাদাৰ গেল ফাইনেলি গাইছ ঠিকাৰে মইকে অলপ বাহিৰত ওলাই আহিলোঁ কি কৰা কাম কৰিব পাৰি কি কৰি আছা পালা মাৰি আছা হিন্দু আহিছে ঠিকাদার গেল আর পালা মারি আছে আর ইনকে আর টাকা আনতে গেছে আমার কি আর আমার রাতে পয়সা যাবো নাকি না এবার উপরও গেছো গেছে একদম টপ আগে চার উপর নাই আর এখানে টপ গাইছ ভিটো চাকছো গাইছ কি বঢ়িয়া লাগে ভাল রোদ পুই থাকা গরমের দিনত মল্লি এতে যাই থাকে ঠান্ডার দিনের কারণে বেশ এখনি জায়গা
দোকানৰ পৰা আহুৰা মিস্ত্ৰীক বোলে শিখৰ লাগে গাইছ কৈছে শিখৰ এক লৈ আহ যাওঁ দোকানক যাওঁ এতিয়া গাইছ পইচাটো আছে দে পুৰা শিখৰ টিখৰ লৈলোঁ শিখৰ পাই তেতিয়া মিস্ত্ৰীক দিওঁ এৰে মই খাম দিছোঁ অলপ নাখা নহয় আইনটা আৰু মোবাইল টিপি আছা ধুগীয়া ধেমাল আছে সেইখিনিয়ে হৈ আছে কৰা নাই আৰু মই যাৰ পৰা ন মিলোৱা মিলাও নেকি ঠিকাদাৰ গৈছে যদি যা হৈছে ফুটা কৰা আহিছ আগতে যদি গেলা হয় ইমান কষ্ট কৰি কোবাবা নেগিলা হয় এইটো গম পাইছা আয়ো গেছ কম মাল নহয় যাৰ লগে লগে চব মাহানে বহি থকাটো ভাগৰ লাগি গৈছে সেনে হৈ গৈছে অৱস্থা বা মই বহি আছোঁ তথাপিও ভাগাত দেখাইছে বা বহুত কাম কৰিছোঁ তাৰমানে আৰু গেছে না আৰু নাহে না একবাৰ গেছে আৰু গধূলা কৰি নাহে আৰু বিন্দাছ হেল্ল' লগাইছোঁ বাৰু কিন্তু অলপ মই ভাগে দৌৰা হ'ব নেকি নাই দে ঠিকেই আছে দে হ'ব দে গাইছে এখনি মোৰ তাত বেছি পৰছে চাচোন মোৰ তাতে কম কৰিছে দে খা কি দাঁতকেইটা বোলে আহি আছে আৰু আইও কি খাই আলা চাল গেলা দিছাতো এইবাৰ আৰু এটা কৰিব লাগিব আৰু কুবে কুবে 1 ঘণ্টা লগাব লাগিব জীয়াৰ এই আৰু উপায় নাই ফুটা কৰা কাম দিছে এলাই কিয় ফুটা কৰা কাম দে বেলেগতো নেদে না সাধাৰণ আৰু গাইছ যদি কোনোবাৰ হাতৰি চাটা মাৰবা ইমান চখ আছে আমাৰ লগত যোগাযোগ কৰবা ইমান মাৰবি হাতৰি নম্বৰটো দি দিব বোলে সেই পৰবা মানুহ কেইটা বাজিল গাইছ 11টা পাৰ হৈ গেল 2 ঘণ্টা লাগছে এটা ফুটা কৰাতে নাগে গাইছ একচুৱেলি 2 ঘণ্টা আমি অলপ টাইম পাছ কৰি আছোঁ না গাইছ পালা মাৰি মাৰি কৰি আছোঁ তথাপি গাইছ কষ্ট হৈ কিন্তু হাতৰি মাৰা তাতে হোৱাটো হয় পুৰা মই তেতিয়া ভিডিঅ' কৰি আছিলোঁ ভিডিঅ' কৰি থৈছোঁ গাইছ কণাটোত চিলিপ হৈ গৈছিলোঁ গাইছ কিবা কৰি যে ৰৈ গৈছোঁ নহ'লে গাইছ একদম তলত পৰলোঁ হয় তাৰপিছততো জানেই কি হ'ব তলত পৰাৰ পিছত হা কি হৈছা আল্লাৰ ঘৰত দেখা পালোঁ গৈছিল নাই ক'ত নাছিল সেইকাৰণে নপালোঁ ভাইকত থাকিলে পঢ়লোঁ হয় কিবা কৰি হ'লে পঢ়লোঁ হয় নাই সেইকাৰণে নপালোঁ সেইকাৰণে কপালখন মেইন গাইছ গেছ কপাল থাকলে কি হ'ব য'ত টিকেট কাটো তাতে কপাল নাথে হেল্ল' গাছ গাছ নহয় বছ তাকেইতো তাই ভিডিঅ' বনাই গম পাইছ না আমি এতিয়া কিবা কৰি আহিম কি হয় জমনি কথা এইটো নহয় এইটো ভালকে গাইছে ইউটিউবাৰ গম পাই না নাপে যি জুবিনৰ গান মাৰে চেনেলটোৰ নাম কি আছিলে ৰাজীৱ মিউজিকেল অকল গাইছ গানে পাবি জুবিনৰে গান ট্ৰেক চব আছে গাইছ ইয়াৰ ভিডিঅ'ত ঘৰৰ ভিতৰে দৰ্জাখন মাৰি লৈ গাইছ আৰু হেমলে মৰে ৰুমটো অতি হাং হয় ৰাস্তাৰ মানুহ চাই যাব লাগে শুনি আহিছে দেউতা এনেকৈ সুধে মাজে মাজে হেল্ল' গাইছ তো খুটাটো হ'ল খুটা নহয় গুৰবা ফুটা ফুটা সেইটো তাকেতো আকৌ নহয় তই ইফাল দি সাপ একডাল আহিব সাপ নহয় পাই পাব 4 ইঞ্চিৰ পাই আকৌ নহয় দে 4 ইঞ্চি পাই বুলিও সাপ পাই একে দে একে কথা আসি দে এতিয়া একবাৰ খুটা এটা হ'ব নহয় নহয় ফুটা এটা হ'ব কেৰাকে কি আছা ভুল হ'ব মানুহৰে ভুলে ফুটা আৰু খুটা কি কি ডাঙৰ কথা আকৌ নহয় অলপ ক'ৰবাত ডিফাৰেঞ্চ আছে দেচোন ফুটা ক'লো একে কথা তাতে আৰু কি কেৰাকে চাব লাগে কেৰাকে চাব দিছে মোক দিহি জোকে নাপা দিছে গাইছ উপায় নাই জোকাব অলপ ভুল হৈ গ'ল না মোক ভুল ধৰছা তই ইউটিউব ক কিয়া হা কিয় এইবাৰ তলমা কিয় আহিছে এতিয়া গাইছ বিদ্যাকে ইউটিউব কৈ দে ইমান নকে কিন্তু এইটো কথা সেই আৰু ভুল আছে না স্বভাৱ ভাল কৰা গিয়া নিজৰ মই পাইপে আহা বুলি কৈছোঁ কি বেলেগ আহা বুলি ক'লো তোৰ শুনাত ভুল হৈছে তাৰমানে মোৰ একেদিন পূৰা জ্বৰ হৈ আছিল আজি অলপ জ্বৰ হ'ব পৰা সম্ভাৱনাটো আছে সেইকাৰণে গেছে আজি টেবলেট লৈ ৰেডি হৈ আছোঁ
যাতে গাইছ জ্বৰ হ'লেও টেনশ্যন কৰিব নালাগে ডাইৰেক্ট টেবলেট খাই দিবা পাৰোঁ সেইকাৰণে টেবলেট লৈছোঁ গাইছ অলপ হোৱা সম্ভাৱনা আছে ডিপিবিলাক খাই দিব লাগিব ডিপিবিলাক হ'লে দিছোঁ আৰু তো খাবার টাইম হ'লে আৰু কিবা এটা খাই ল'ম টেবলেটটো গেছ ফুটা কাটা কৰা হ'ল এক যোগাৰখিনি দিলোঁ কি লাগে গেছ এখিনি লৈ লৈছোঁ যোগাৰখিনি একদম এটা 40 হ'ল গেছ পেট পূজা কৰিব পৰা আহিছোঁ আৰু তো কিবা এটা খাই আহিব লাগিব আমিও সাত টাইম হৈছিল লাহে লাহে আনছো হয় দি থাকে ইও হয় দি দৌৰা থছো ইও নাই গাইছে ইফালে দি ফেলে দৌৰা কেইটা নকৰিবি দে পঢ়া নাই দে পঢ়া বুলি ভাবিলোঁ মই ভাল দি পাৰ হৈছোঁ ৰ'বা গাইছ খিৰিকী দিয়ে পাৰ হ'ব লাগিব বেলেগ জেগা নাই ইয়াৰ অলপ যদি গাইছ বাই চান্স শ্লিপ হৈ যায় ডাইৰেক্ট তলত ই ক'ত গেল এইটো নাই দেখোন কালি কৰা হৈছিল এলা আধিৰা হৈ আছে এলাখান আজি এলা গোটেই কৰি ল'ম পাইছি তলত আছে ওপৰত বিচাৰি আছোঁ পাগলাৰ দৰে হওক পাইছে ৰ তো গাইছ তো পাইবেন বাগিছিল এনে আৰু এটা ভিডিঅ' ধেমালিকে ভিডিঅ' বনালোঁ গাইছ তো এনেই এটা ধেমালি কৰি আছিলোঁ সেইকাৰণে এটা ব্লগ কৰি দিলোঁ গাইছ ভিডিঅ'টো এইখিনিয়ে দিয়া গাইছ বেয়াতে হ'ব দে আৰু জিয়া ভাল ভিডিঅ' দিব চেষ্টা কৰিম গাইছে ক'তো জনাই গাইছে সেইকাৰণে দিব পৰা নাই গাইছ হ'ব দে